আছে প্লিজ ৱেলকাম দৰ্শক এয়া প্ৰাগ নিউজৰ বাবু আপোনাৰ চিনাকি এটা কণ্ঠ আৰু সেই কণ্ঠৰ অধিকাৰী বাবু আমাৰ মাজত বাবু স্বাগতম জনাইছো অনুষ্ঠানৰ মাজলৈ গতিকে আমি পুনৰবাৰ চিনাকি কৰাই দিলোঁ অসংখ্য শুভাকাংক্ষী আছে তুমি তেওঁলোকৰ মাজত বহি আছা চিনি নাপাইকৈও আজি অজস্ৰ তোমাৰ যিখিনি আচলতে অনুৰাগী তোমাৰ সন্মুখত কি ক'বা অনুৰাগীখিনি আজি একেলগে সকলোকে সন্মুখত পাইছোঁ আৰু মই সদায় কেমেৰাৰ আঁৰত আছিলোঁ আঁৰত থাকি সকলোকে যিমান পাৰি সেৱা আগবঢ়াই গৈছিলোঁ কিন্তু শেহতীয়াকৈ মই প্ৰস্তুত কৰা কেইটামান বাতৰিয়ে ছ'চিয়েল মিডিয়াত আলোড়ন তুলিছিল সকলোৱে দাবী জনাইছিল আহ্বান জনাইছিল মই কেমেৰাৰ আগত আহিব লাগে সেইকাৰণে অৱশেষত কেমেৰাৰ পাছত থকা ব্যক্তি আজি কেমেৰাৰ সন্মুখত ধন্যবাদ অসমবাসী বাবু মনত চাগে আছে ন কোন মানে বাবু মোক ভাত খালা বাবু ভাত খালা সেই যিটো ষ্টৰী সেইটো কিমান শ্বেয়াৰ হৈছিল ইউটিউবত ভিউৱাৰ্ছ ইউটিউবত হৈছিলে 7 লাখ ভিউজ হৈছিলে ফেচবুকত 14 লাখ হৈছিলে শ্বেয়াৰ্ছ আছিলে টোটেল 14,000 ফেচবুকত ইউটিউবত কমেণ্টছ আছিলে 7 লাখ মেবি তেনেকৈ হিউজ মানে 4, 5, 6 তেনেকুৱা লাখত আছিলে আৰু কৈ চাওঁ বাবু ছ'চিয়েল মিডিয়াৰ পোক বাবুৰ নামটো কোনোবাই গম পাই নাপায় বাবুৰ নামটো আমি ছাছপেন্সত ৰাখিছোঁ বাবুৰ আচল নাম বাবুও হ'ব পাৰে অন্য কিবা হ'ব পাৰে নাম বহুতো আছে সেইবিলাকো ক'ব পৰা হ'ব যদি সময় হয় নহয় জানো বাবুলৈ কোনোবা কিবা প্ৰশ্ন থাকিব এতিয়া আমি প্ৰশ্ন উত্তৰ মাজলৈ আহিছোঁ ফোন ইন মাজে মাজে লৈ থাকিম নমস্কাৰ আপোনাৰ মাত মাছাল্লাহ বহুত ধুনীয়া চ' এইটো মাতৰ ৰাজ কি ইমান ধুনীয়া মাত কেনেকৈ হয় ৰাজ প্ৰথম কথাটো গৰম পানী খুব গৰম পানী খাওঁ আৰু মই য'ত থাকোঁ ইয়াত নয়নপুৰত ত' মোৰ যিজন ৰুমমেট একেলগে থকা তেওঁ নিজেই ফিটনেছ ট্ৰেইনাৰ ত' এনেকুৱা হয় মই ভাত খাই পেলাই বটলটো লৈ পেলাই যেতিয়া এনেকৈ পানী খাই দিব ওলালোঁ সি মোক মানে ঐ দুধুকৰ ওপৰত নাখায় পানী মানে তুমি কি পানী এইটো কৈ দিয়ে গৰম পানী খাই খোৱা গৰম পানী ত' সি মোক মানে কয় দুধুকৰ ওপৰত পানী নাখায় ত' এনেকুৱা কিছুমান বস্তু আছে লাইক ৰাতিপুৱা উঠি গাৰ্গল কৰা এনেকুৱা কিছুমান ত' তাৰ কাৰণে মাতটো যিমান পাৰি ভালকৈ ৰাখিব পৰাকৈ যাতে ভইচ অভাৰটো দি থাকিব পাৰোঁ পেকেজ লিখি থাকিব পাৰোঁ তেনেকৈ কৰিব পৰাকৈ নিজকে প্ৰস্তুত কৰি ৰাখিছোঁ নিজৰ ভইচেৰে অডিয়েঞ্চক কানেক্ট কৰিব পৰা বহুত ডাঙৰ বেপাৰ এই ক্ষেত্ৰত আপুনি মেক্সিমাম অডিয়েঞ্চক কানেক্ট কৰিছে গতিকে কেনেকৈ কৰিছে কানেক্ট মানে মই এনেকুৱাকৈ যেতিয়া মই ষ্টৰিটো লিখোঁতে মই এনেকুৱাকৈ ভাবোঁ যিখিনি আমাৰ ইয়াত যিমানখিনি ষ্টুডেণ্টছ আছে অডিয়েঞ্চ আছে বা যিমান নৰ্মেলি আমাৰ ইউথখিনি আছে সকলোৰে কাৰণে কমন হ'ব লাগে বস্তুবোৰ বৰ বেছি কমপ্লেক্সকৈ কিবা এটা লিখি দিলে মানুহবোৰৰ অন্তৰত স্থান দখল কৰিব বুলি মই নাভাবোঁ ত' বাবু মই মাজতে সোমাই দিছোঁ একদম এগৰাকী দৰ্শক আছে আমাৰ হয় আপুনি কোনে ক'ৰ পৰা ক'লে বাবুৰ লগত কথা পাতিবলৈ বিচাৰিছোঁ আমি অকণমান কথা পাতি ল'ম হয় স্বাগতম জনাইছোঁ তাৰ মাজলৈ হয় আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বৰপেটাৰ পৰা কৈছোঁ গোৱালপাৰাৰ পৰা কোনে ক'লে আজাদ হয় কওক বাবু আপোনাৰ সন্মুখত হয় ছাৰ আপোনাৰ কেতিয়া এনে ইমান ধুনীয়া ভইচ আপোনাৰ কেতিয়াবা প্ৰেম হোৱা নাছিল নেকি এইটো খুব টান প্ৰশ্ন আপুনি যদি মোক ব্যক্তিগতভাৱে ফোন কৰি সুধিলে মই কৈ দিব পাৰিম ৰাজহুৱাকৈ কৈ দিলেহে খেলি মেলি তথাপিও তেওঁ অকণমান হৈছিলে I was 14 বছৰমান আছিলোঁ চাগে বয়স তেতিয়া আৰম্ভণি আৰু তেতিয়া হৈছিলে আৰু নজনাকৈ নতুন অনুভৱ এতিয়া জনাকৈ হৈছে আৰু মই যে ক'লো দুষ্ট বয়সৰ নতুন অনুভৱ তেতিয়া সেইটো মোৰ প্ৰথম হৈছিলে মানে তেনেকুৱা আছিলে কোনোবাই কুৱেশ্যন সুধি আছিল সুৰজ চেত্ৰী মই কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সংবাদ মাধ্যমৰ ছাত্ৰ বাবু ভাত খালা প্ৰাগ নিউজৰ অতিকৈ চিনাকি মাত এইটো সকলোৱে জানে সকলোৱে